বছৰ নতুন বতাহ, নতুন উন্মাদ, নতুন আশা আকাংক্ষা, এক নতুন এনাৰ্জি সকলোৰে গাত। অংকশাস্ত্ৰৰ মতে নম্বৰ 1 অৰ্থাৎ সূৰ্যৰ বছৰ অলৰেডি আপোনালোকে ৰজাৰ ক্ষমতা দেখিব পাইছেই। আমেৰিকাৰ ভেনিজুৱেলাৰ ওপৰত আক্ৰমণ, সোণৰ ওপৰত অসাধাৰণ দাম বৃদ্ধি ইত্যাদি। নমস্কাৰ সকলোকে পৰাচৰা বৈদিক এষ্ট্ৰলজিলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। এই চেনেলত জ্যোতিষগুৰু মহৰ্ষি পৰাশৰৰ মহান বৈদিক জ্ঞানৰ আধাৰত সাপ্তাহিক, মাহেকীয়া আৰু বছৰেকীয়া ৰাশিফলৰ ভৱিষ্যত ফল, গ্ৰহগোচৰ, অংকশাস্ত্ৰ, টাৰো ৰিডিং আৰু জীৱনৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ বৈজ্ঞানিক জ্যোতিষ বিশ্লেষণ আপোনালোকলৈ ভিডিঅ' ৰূপত আগবঢ়োৱা হয়। আজিৰ ভিডিঅ'ত আমি অহা 10 দিন মেষ ৰাশিৰ জাতক জাতিকাসকলে কি আশা কৰিব পাৰে বা আপোনালোকৰ এই 10 দিন কেনেকুৱা হ'ব তাৰ কেৰিয়াৰ, ফাইনেন্স, ৰিলেশ্যনশ্বিপ, হেল্থ আদি সকলো দিশৰ ওপৰত পৰাচৰা বৈদিক এষ্ট্ৰলজিৰ আধাৰত বিশদভাৱে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ পৰিয়াল, বন্ধুৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ গ্ৰহে পথ দেখুৱাই কিন্তু সিদ্ধান্ত আপোনাৰ। কাৰণ এটা সৰু তথ্যই আপোনাৰ ডাঙৰ ক্ষতি বা লাভ নিৰ্ধাৰণ কৰিব পাৰে। আহক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মেষ ৰাশিৰ আগন্তুক 10 দিনৰ সম্পূৰ্ণ ভৱিষ্যতবাণী। 12 পৰা 22 জানুৱাৰীলৈ মেষ ৰাশিৰ জাতক জাতিকাসকলে সতৰ্কতা অৱলম্বন কৰিব লাগিব। স্পেচিয়েলি আপোনালোকে যান বাহন বা গাড়ী আদি চলোৱাৰ ক্ষেত্ৰত আপোনালোকে সতৰ্ক হোৱাটো অত্যাধিক প্ৰয়োজন। 2 চকীয়াই হওক বা 4 চকীয়াই যিকোনো গাড়ী নহওক কিয় আপোনালোকে চলোৱাৰ সময়ত বিশেষ সতৰ্কতা অৱলম্বন কৰিব। বেছি স্পীড যোৱা বা জোৰেৰে ইউ টাৰ্ণ লোৱা বা তাৰমানে ধৰি লওক অসাৱধানতাৰে অভাৰটেক কৰা আদি কাৰ্যবোৰ আপোনালোকে নকৰিব। এইকেইদিনত সৰু সুৰা 2-1 দুৰ্ঘটনা হোৱাৰ আপোনালোকৰ সম্ভাৱনা দেখা যায় এইকেইদিনৰ ভিতৰত। আৰু সদ্যহতে আপোনালোকৰ এইবিলাক যদি একো নহওক কিন্তু আপোনালোকৰ সাধাৰণতে ফাইন বা চালান কটাৰো এক সম্ভাৱনা ইয়াতে দেখা পোৱা গৈছে। সতৰ্ক হৈ গাড়ী চলালে আপোনালোকৰ নিজৰে ভাল হ'ব, বেছি চিন্তা কৰিব লগাৰ একো বিশেষ প্ৰয়োজন নাই। মেষ ৰাশিৰ জাতকসকলে এই 10 দিনত বিভিন্ন লোকৰ পৰা বা ব্যক্তিৰ পৰা, স্পেচিয়েলি নিজা বা পিতা বা দেউতাৰ পৰা আপোনালোকে বিশেষ এডভাইচ পাব পাৰে। আৰু কৰ্মক্ষেত্ৰত আপোনাতকৈ উচ্চ পদস্থ যোনসকল বিষয় আছে তেওঁলোকৰ পৰাও বিশেষ আপোনালোকে এডভাইচ পোৱা দেখা যায়। যোনবোৰ নেকি আপোনালোকে কিছু আপোনালোকৰ সাপেক্ষে তাৰমানে যোনবোৰ এডভাইচ থাকে সেইবোৰ যদি আপোনালোকে সৎ ইউজ কৰে এডভাইচসমূহ, তেন্তে আপোনালোকৰ ইয়াতে উন্নতি দেখা পোৱা গৈছে। সেয়ে এইটো সময়ত আপোনালোকে অহা 10 দিনত আপোনালোকে কিছু কাণখন খোলা ৰখাটো বিশেষ প্ৰয়োজন। বিশেষকৈ কেৰিয়াৰ বা জবৰ ক্ষেত্ৰত যদি ভালদৰে কিছুমান এডভাইচ ইউজ কৰে তেন্তে ফিউচাৰত ভাল পৰিণাম পোৱাৰ উচ্চ যোগ দেখা পোৱা গৈছে। পৈতৃক সম্পত্তিৰ ক্ষেত্ৰত এই সময় অতি ভাল। যদি পৈতৃক সম্পত্তিক লৈ কিবা ডিস্পিউট বা কেছকাল চলি আছিল তাক লৈ কিছু সকাহ বা সমিধান আপোনালোকে পাব পাৰে। বিশেষকৈ এই সময়ত দেউতাৰ পৰা বা পিতাৰ ফালৰ পৰা অলপ অত্যাধিক বুলি নকওঁ, অলপ বিশেষ ছাপোৰ্ট পোৱা আপোনালোকে দেখিবলৈ পোৱা গৈছে। এই সময়ত মেষ ৰাশিৰ জাতক জাতিকাসকলে যি কৰ্মৰ প্ৰতি একাগ্ৰতা বা লগত মেহনত মানুহৰ চকুত পৰিব পাৰে। আপোনালোকে যোনবিলাক কাম কৰিছে, আপোনালোকে যোনবিলাক কাম কৰিব, এইবোৰ ভালেই হওক নতুবা বেয়াই হওক, এইবোৰ আপোনালোকৰ মানুহবোৰৰ চকুত বা আপোনালোকে কৰ্মক্ষেত্ৰত আপোনালোকৰ উচ্চ পদস্থ যোনসকল বিষয় আছে তেওঁলোকৰ চকুত পৰাৰ বিশেষ আপোনালোকে যোগ দেখা গৈছে। সেয়ে আপোনালোকে মই ছাজেষ্ট কৰিম যে আপোনালোকে কৰ্মক্ষেত্ৰত কিছু অলপ একাগ্ৰ হৈ পেলাই আৰু কামসমূহ পৰিপাটিকৈ কৰিবলৈ আপোনালোকে চাব, কিয়নো এই সময়ছোৱা যদি আপোনালোকে ভালদৰে কাম কৰে তেন্তে আপোনালোকৰ প্ৰমোশ্যনত বা এনেকুৱা ধৰণৰ ক্ষেত্ৰত জবৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষ সুবিধা লাভ কৰিব। কিন্তু আপোনালোকৰ এই কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকে যিমানখিনি মেহনত কৰিব তাৰ আপোনালোকে ৰিকগনিশ্যন পোৱাটো কিছু পৰিমাণে দেৰি হ'ব পাৰে। কিন্তু আপোনালোকে যে এনেকুৱা নহয় ৰিকগনিশ্যন নাপাব, আজিৰ পৰা কিছুদিনৰ পিছতলৈ আপোনালোকে এই যোনবিলাক কাম কৰিছে তাৰ উত্তম ফল পাবলৈ আপোনালোকে নিশ্চয় সক্ষম হ'ব। সেয়ে মোৰ পৰামৰ্শ হৈছে যে কামত আৰু কিছু মেহনত কৰক, নিজৰ কৰ্ম ডেডিকেশ্যনেৰে কৰক। মেষ ৰাশিৰ জাতকসকলৰ এইখিনি সময়ত টকা পইচাত উন্নতি দেখিবলৈ পোৱা যায়। 11 নম্বৰ ঘৰত অৱস্থিত বা একাদশ ঘৰত অৱস্থিত ৰাহুৱে এই উন্নতি আৰু অধিক কৰিব বছৰ আগবঢ়াৰ লগে লগে। জ্যোতিষশাস্ত্ৰত একাদশ ঘৰৰ ৰাহুক ইচ্ছা সিদ্ধ শক্তিৰ বৰদান প্ৰদান কৰা হৈছে। সেই সময়ত সকলো পজিটিভ বস্তু আপোনালোকে চিন্তা কৰক, সকলো পজিটিভিটি ৰাখক, আপোনালোকে পজিটিভ বস্তু আশা কৰক, ভাল বস্তু আশা কৰক। ৰাতিপুৱা আপোনালোকে শুই উঠি আপোনালোকে সূৰ্যক পানী দিয়ক আৰু সেইটো সময়ত আপোনালোকে এক পজিটিভনেছ
লৈ পেলাই আপোনালোকে আশা কৰক। আপোনালোকে যিবোৰ বস্তু আপোনাৰ ভালেই হওক নতুবা বেয়াই হওক, 11 নম্বৰ ঘৰৰ ৰাহুৱে আপোনালোকে যি আশা কৰে সেই আশা আপোনালোকৰ পূৰণ কৰাৰ ক্ষমতা ৰখায়। সেয়ে জ্যোতিষশাস্ত্ৰত কোৱা হয় যে একাদশ ঘৰৰ ৰাহু সকলোতকৈ উত্তম ঘৰৰ ৰাহু বুলি কোৱা হয়। আপোনালোকক এইটো বছৰত যিহেতু মেষ ৰাশি জাতকসকলৰ কাৰণে ৰাহু এবাৰ একাদশ ঘৰত গোটেই বছৰটো থাকিব, আপোনালোকে পজিটিভ বস্তু আশা কৰক। আপোনালোকে এই সকলোবোৰ আশা পূৰণ হ'বই। অ'কে, যে আপোনালোকৰ বৰ্তমান ধৰি লওক এনেকুৱা লাগিব পাৰে যে কিছুমান আশা কেনেকৈ পূৰণ হ'ব, কিন্তু বিশ্বাসটো আপোনালোকৰ থাকিব লাগিব। ফাৰ্ষ্ট কথা, মেষ ৰাশিৰ জাতক জাতিকাসকলৰ এই বৰ্ষৰ পৰা 4 জাতি আৰম্ভ হৈছে, অৰ্থাৎ শনিৰ আপোনালোকৰ দৃষ্টি আপোনালোকত পৰা ষ্টাৰ্ট হৈছে। সেই আপোনালোকৰ কৰ্ম আপোনালোকে একদম ক্লিন ৰাখিব, যাতে আপোনালোকৰ যেতিয়া শনিৰ ফেজৰ আপোনালোকে শেষ মুহূৰ্ত আহি যাতে আপোনালোকৰ কৰ্মৰ ফল যাতে আপোনালোকে বেয়া হ'ব লগা নহয়। আপোনালোকৰ কৰ্মৰ ফল এই আপোনালোকে এই 4 জাতিৰ সময়সীমা আপোনালোকে ভাল কাম কৰক। আপোনালোকৰ নিজৰ কাৰণে যি নিজৰ বা পৰিয়ালৰ কাৰণে যোনবোৰ কাম কৰিলে আপোনালোকৰ ভাল হয় সেইবোৰ কাম কৰক। হয়, আপোনালোকে প্ৰথমতে এই সময়ছোৱাত আপোনালোকৰ ফল নাপাব, কিন্তু এইটো নহয় যে আপোনালোকে ইয়াৰ ফল নাপাবই। যেতিয়া শনি শেষৰ দশা আহে 4 জাতিৰ, আপোনালোকৰ ফল পাবলৈ আপোনালোকে আৰম্ভ কৰে, আৰু তেতিয়া আপোনালোকৰ ৰিয়েলাইজ হয় যে আচ্ছা বস্তুটো এনেকুৱা আছিলে যে শনি দশা ইমানো বেয়া নাছিল। মানুহে শনিক কিয় বেয়া বুলি কয় মই সেইটো ধৰিব নোৱাৰোঁ, কিন্তু শনিয়ে আপোনাক ভিক্ষাৰীৰ পৰা ৰজা বনোৱাৰ ক্ষমতা থাকে। অ'কে, জ্যোতিষশাস্ত্ৰত টকা পইচাক আপোনালোকে শুক্ৰদেৱৰ দ্বাৰা বুজোৱা হয়, কিন্তু অত্যাধিক টকা পইচা যেনেকৈ আম্বানীৰ সমান টকা পইচা, আদানীৰ সমান টকা পইচা আপোনালোকক শনিয়ে দিব পাৰে, একমাত্ৰ শনিয়ে দিব পাৰে। সেইটো কাৰণে শনিক সন্তুষ্ট কৰক। আপোনালোকৰ এনেই টকা পইচা, এনেই উন্নতি আপোনালোকৰ নদন বদন হৈ উঠিব। এই সময়ছোৱাত শনিৰ প্ৰথম ভাগত আপোনালোকৰ শনি 4 জাতিৰ প্ৰথম ভাগত আপোনালোকৰ কৰ্মক্ষেত্ৰত পৰিৱৰ্তন হোৱা তাৰমানে সদ্যহতে দেখা যায়। অ'কে, আচলতে শনিৰ 4 জাতিৰ ফেজৰ আচলতে এইটো এটা তাৰমানে বৈশিষ্ট্যতাই আপোনালোকৰ প্ৰথম ফেজত তাৰমানে প্ৰথম যোনটো সময়ছোৱাত শনিৰ, এই সময়ছোৱাত আপোনালোকৰ কৰ্মক্ষেত্ৰত পৰিৱৰ্তন হয়। আৰু যদি আপোনালোকৰ সাপেক্ষে যদি কিবা ভাল অফাৰ আহে, সুযোগ আহে, বেলেগ কোম্পানীলৈ যাব লগা হয়, তেন্তে আপোনালোকে যাব পাৰে, নিশ্চয় যাব পাৰে। যদি যাব ইচ্ছা নকৰে, তেন্তে শনি আপোনালোকক এনেও এনেকুৱা এটা পৰিস্থিতিত পেলাই দিব যে আপোনালোকে চেঞ্জ কৰিবলৈ আপোনালোক বাধ্য হৈ পৰিব। অ'কে, তো শনিয়ে চেঞ্জ কৰোৱা আগতে আপোনালোকে নিজেই এটা সা সুবিধা যদি এনেকুৱা পায়, তেন্তে আপোনালোকে চাই মেলি নিজেই সলাই ল'ব পাৰে। আগতে উল্লেখ কৰাৰ দৰে ৰাহুৰ আশীৰ্বাদ ভাল ইউজ কৰিব, বিশেষকৈ ৰাতি শোৱাৰ সময়ত ভাল বস্তু আপোনালোকে ভিজুৱেলাইজ কৰিব। অ'কে, এতিয়া ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত যদি আপুনি এক বৈবাহিক জীৱন যাপন কৰি আছে, তেন্তে পুৰণা যি ভুল বুজাবুজি আছিল তাৰ মীমাংসা হোৱা দেখা যায়। পত্নীৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট বা সঁহাৰি পাব, লাগিলে সেয়া কৰ্মক্ষেত্ৰত বা কিবা বেলেগ দিশতে নহওক কিয়। যদি আপুনি কিবা বিশেষ কথা বা চিটুৱেশ্যন তেওঁক বুজাব বিচাৰিছিল, সেয়া তেওঁ মানি ল'ব বা মান্তি হ'ব। এই 10 দিনত আপোনাৰ স্পাউচ বা আপোনাৰ পত্নীৰো ধন প্ৰাপ্তি বা তাৰ যোগ অত্যাধিক দেখা যায়। মাতৃৰ স্বাস্থ্যৰ উন্নতি বা স্বাস্থ্য ভালেৰে যাব। এই 10 দিনত মাতৃৰ অলপ ধ্যান ৰখাটো বিশেষ প্ৰয়োজনীয়। আৰু ইয়াৰ লগতে মাতৃয়ে মাতাই অলপমান ঘূৰা ফুৰাৰো কিছু যোগ দেখা যায়। আপোনালোকে তাৰমানে ঘূৰিব ইচ্ছা কৰিব পাৰে, তো এইটো আপুনি ফুলফিল কৰিব বস্তুটো। প্ৰফেশ্যনেল লাইফৰ লগত জড়িত লোকসকলৰ অলপ ঘূৰা ফুৰাৰ যোগ দেখা যায়। জবৰ লগত জড়িত তাৰমানে যোনসকল আছে, যোনসকলৰ জবৰ লগত বিশেষ তাৰমানে ট্ৰেভেল ঘূৰা ফুৰা লগত আপোনালোকৰ কাম জড়িত, তো তেওঁলোকৰ এই মাহত এই মাহ বুলি নহয়, এই 10 দিনত আপোনালোকৰ অত্যাধিক ভ্ৰমণ হ'ব পাৰে। আৰু যোনসকলৰ এনেকুৱা ধৰণৰ বিশেষ জবত ভ্ৰমণৰ একো প্ৰয়োজন নাই, তেওঁলোকৰ কাৰণে নৰ্মেল বুলি ক'ব পাৰি। অ'কে, আৰু সেয়ে মই কৈছিলোঁ যান বাহনৰ পৰা আপোনালোকে যান বাহন চলাওঁতে অলপ সতৰ্কতা বেছি অৱলম্বন কৰিব। সদ্যহতে আপোনালোকে জবৰ ক্ষেত্ৰত অফিচ পলিটিক্স বা এনেকুৱা অলপ বস্তুৰ পৰা আঁতৰি থাকিব, যিহেতু আপোনালোকৰ এতিয়া নতুন বছৰ আৰম্ভ হ'ব এপ্ৰিল-মে' মাহৰ পৰা। তো এইটো সময়ত আপোনালোকৰ যি ৰিকগনিশ্যন বা দৰমহা ইনক্ৰিমেণ্ট এনেকুৱা ক্ষেত্ৰৰ ইমান এটা মন নিদিব। আপোনালোকৰ বেছি আশা নকৰিব। আপোনালোকৰ ৰাহু একাদশ ঘৰত আপোনালোকৰ বেছি আশা প্ৰদান কৰে, আৰু বেছি আশা কৰিলে আপোনালোকৰ কি হয় সেইটো আপোনালোকে নিশ্চয় জানেই। তো সেই বেছি আশা নকৰিব, আপোনাৰ নিজৰ কাম নিজে কৰক। আপোনাৰ ভেলু আপুনি বুজি পায়, আপোনাৰ মূল্য আপুনি বুজি পায়। অ'কে, আপোনাৰ সেই মূল্যটো আপুনি মুঠতে বৰ্তমান শ্ব' কৰাব লাগে বৰ্তমান কাৰ্যক্ষেত্ৰত আপোনাৰ। তো সেইটো আপুনি শ্ব' কৰাক, আপুনি দেখাওক যে ইয়াৰ তাৰমানে মই কিমান ভেলুৱেবল পাৰ্চন, যে মই এটা কাম কেনেদৰে কৰিব পাৰোঁ। ৰিকগনিশ্যন যদি আপুনি পায়, যদি আপোনাৰ উচ্চপদস্থ বিষয়ে যদি আপোনাক ভালদৰে বুজি পায় যে
হয়, এও নহ'লে আমাৰ এইটোতো কাম এনেকুৱা ধৰণৰ নহ'ব। তো সেইটো বস্তু মেইন আপোনালোকে ৰিকগনিশ্যন পালে আপোনালোকৰ ইনক্ৰিমেণ্ট, আপোনালোকৰ প্ৰমোশ্যন সেইবোৰ আৰামত হৈ যাব। এইখিনি সময়ত আপুনি কাৰোৰে অমংগল কৰা বা লোকৰ আলোচনা সমালোচনা কৰা এইবোৰ কৰ্মৰ পৰা অলপ আঁতৰত থকাৰ প্ৰয়োজন। আৰু ক'ৰবাত এইবোৰ শুনা পালেও আঁতৰি আহিব আপোনালোকে চেষ্টা কৰিব। ঠিক আছে, ছাত্ৰ ছাত্ৰীসকলৰ বাবে অলপ কঠিন সময় এইটো। আপোনালোকে মনত বিভিন্ন ধৰণৰ কনফিউজন আপোনালোকে সৃষ্টি হ'ব পাৰে, বিশেষকৈ যিসকলে অৰ্থাৎ ক্লাছ 12 পাছ কৰিছে বা ডিগ্ৰী কৰি আছে তেওঁলোকৰ কাৰণে তাৰমানে কনফিউজনৰ সময় যে মই সঠিক ৰাস্তাত আছোঁ নে নাই, মই সঠিক ডিগ্ৰী লৈছোঁ নে নাই, সঠিক কেৰিয়াৰ মই কেনেকৈ বাছনি কৰিম ইত্যাদিবোৰত তেওঁলোকৰ অলপ বেছি কনফিউজন দেখা যায়। আৰু এই ক্ষেত্ৰত গুৰু বা যোনসকল এক্সপিৰিয়েঞ্চ, যোনসকলে এই কামটো আগতে কৰি গৈছে তেওঁলোকক সুধিলে, এজনক নহয় আপোনালোকে 10জনক সোধক, আপোনালোকৰ কনফিউজন অৱশ্যে দূৰ হ'ব। এই সময়ত গুৰুৰ আশীৰ্বাদ আপোনালোকৰ নিতান্তই প্ৰয়োজনীয়। অ'কে, বন্ধুসকলৰ পৰা, স্পেচিয়েলি আপোনালোকে বন্ধুসকলৰ পৰা এডভাইচ লোৱাটো এইটো সময়ত অলপ কমাব, কাৰণ এইটো সময়ত মানে এই গোটেই বছৰটোত আপোনালোকে বন্ধুৰ পৰা এডভাইচ লোৱাটো বিশেষ কমাব, কাৰণ 11 নম্বৰ ঘৰত ৰাহুৱে আপোনালোকৰ যোনটো বন্ধুবৰ্গ তাক আপোনালোকে ইম্পেক্ট কৰা দেখায় যে আপোনালোকে 11 নম্বৰ ঘৰৰ ৰাহুৱে আপোনালোকৰ বন্ধুবৰ্গৰ যোনবিলাক উপদেশ ল'ব ন, সেইবিলাকতো আপোনালোকে ইলিউজন দেখা পাব। মানে কি বুলি ক'ম, ইলিউজন বুলি ক'লে আপোনালোকে এইটো বুজি পাইছে চাগে, আধাখনীয়া কিছুমান উপদেশ আপোনালোকে দেখা পাব আপোনালোকৰ বন্ধুবৰ্গৰ মাজতো। বাকী থকা এই 10 দিনে আপোনাৰ বা মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে উত্তম দিন। এই 10 দিনত আপুনি এক দৃঢ় গাঁথনি আপোনালোকে গঢ়িবলৈ সক্ষম হ'ব আগন্তুক 11 মাহৰ কাৰণে। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সময়ত বিশেষ কোনো উপায়ৰ এনেকুৱা প্ৰয়োজন নাই মই জানাত, কিন্তু যদি আপোনালোকে কৰিব বিচাৰে তেন্তে আপোনালোকে 11 বাৰ ৰাতিপুৱা গা ধুই উঠাৰ পিছত ওম নমো ভাগৱতে বাসুদেৱায় বা ওম নমো নাৰায়ণ এই মন্ত্ৰটো আপোনালোকে 11 বাৰ জপ কৰিব পাৰে। এনেকুৱা ধৰণৰ মই একো মেষ ৰাশি জাতক জাতিকাসকলত একো কেছকাল মই দেখা পোৱা নাই। তো ইমানেই আছিল আজিৰ ভিডিঅ'ত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। আশা কৰোঁ আপোনালোকে যোনখিনি তথ্য দিয়া হৈছে তাৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে অলপ চলিবলৈ চেষ্টা কৰিব। বাকী আপোনালোকৰ সকলো ভালেই হ'ব। আকৌ আহিম নেক্সট ভিডিঅ'ত। অ'কে, আপোনালোকৰ নেক্সট ফেব্ৰুৱাৰী মাহত আপোনালোকৰ কেনেকুৱা ধৰণে আপুনি কি আশা কৰিব পাৰে তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, বেল ন'টিফিকেশ্যন অন কৰি ল'ব। তো ধন্যবাদ, আজিলৈ বাছ ইমানেই।